হ'ব দিয়া তেওঁ দেৰি কৰিব নেকি কেনেকেনো ক'বা হয় অফিচৰ কাম থাকে নহয় সেইবোৰ কৰি মেলি আহিব চাগে মই সোনকালে আহিবলৈ কৈছিলোঁ বাৰু আপুনি কিন্তু কম মানুহ নহয় দেই মানুহজন অকণমান সোনকালে আহিবলৈ ক'ব নোৱাৰিলে নেকি বাৰু ছোৱালীজনী সোনকালে ঘূৰাই আনিব লাগে সেইবোৰ খবৰ খাতি নাই দিন গৈ থাকিলে মানে কি হ'ব বাৰু নিজে চিন্তা কৰিব লাগে এইবোৰ কথা ৰ'বাচোন ৰ'বা আহিব নহয় কেলেনো ইমান চিন্তা কৰি আছা সোনকালে আহিব তেওঁ এই মোৰ বন্ধু নহয় ইমান চিন্তা কৰিব নালাগে অঁ সেয়া আহিছে হপায় মিষ্টাৰ দত্ত আহিলে আপুনি ইমান দেৰি কৰিলে আহা আহা দোস্তি আহা বহুত দেৰি হ'ল দেই উপায় নাই আৰু কি কৰিবা সোনকালে আহিম বুলি লৈছিলোঁ অফিচৰ লেঠা সোনকালেচোন শেষ নহয় জানিচোন উপায় নাই আৰু দেই সোনকালে আহিম বুলি ল'লোঁ আহিলে নহয় আকৌ নতুন এটা কেছ উপায় নাই আৰু ব'লা ব'লা সোনকালে ব'লা এই দেৰি হৈছে নহ'লে হয় উপায় নাই আৰু ন বাৰু আপোনালোকে কিন্তু একদম সম্পূৰ্ণ চেষ্টা কৰিব দেই ছোৱালীজনী সোনকালে ঘূৰাই আনিব লাগে বুজিছে ইমান কষ্ট হৈছে নহয় মোৰ ঘৰত থাকি দেখি একদম বেয়াহে লাগিছে আৰু ছোৱালীজনীয়ে বৰ মনত পৰি থাকে বুজিছেনে মিছেছ চৌধুৰী আপুনি একদম চিন্তা নকৰিব মই সম্পূৰ্ণ চেষ্টা কৰিম আপোনাৰ ছোৱালী ঘূৰাই আনিবলৈ হয় আপুনি মোৰ শেষ ভৰসা বুজিছে ছোৱালীজনী সোনকালে ঘূৰাই আনাৰ ব্যৱস্থা কৰক নহ'লে মই থাকি থাকি বৰ আমনি পাইছোঁ ছোৱালীজনী বৰ মৰমৰ আছিলোঁ নিশ্চয় মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকে চিন্তা নকৰিব সেইবোৰ ঠিক আছে মই আপোনাৰ ছোৱালীজনীক ঘূৰাই আনিমেই কথা দিছোঁ আপোনাক ছোৱালীজনী আমাৰ মৰমৰ কথা কোনো নুবুজিলে আপুনি সোনকালে ছোৱালীজনী ঘূৰাই আনিব দেই মোক সোনকালে লাগে ছোৱালীজনী ইছ ৰাম তুমি হপাই কান্দিবলৈ লাগিলে হে এই ঘূৰাই আনিম বুলি কৈছেচোন কেলৈ চিন্তা কৰিছা ইমান ছোৱালীজনী আজিয়ে লৈ আনিম চিন্তা নকৰিবা আপুনি কি বুজিব মোৰ দুখৰ কথা আপোনালোকে সোনকালে ঘূৰাই আনিব বুলি আশা কৰি আছোঁ কিন্তু এইবোৰ কথাত কোনো কাণ হাই নিদিয়ে সোনকালে আজি যদি নানে ছোৱালীজনী চাব বাৰু মই বহুত কষ্ট পাম নাকান্দিব মিছেছ চৌধুৰী আজি ঘূৰাই আনিম চিন্তা নকৰিব মোৰ ওপৰত ভৰসা ৰাখকচোন কিনো কৰিব এজনী ছোৱালী জানিচোন কিমান কষ্টত যে তুলিছিলোঁ তাইক কিমান মৰমত তুলিছিলোঁ তাইক একোৰে অভাৱ হ'বলৈ দিয়া নাছিলোঁ চকু পানীবোৰ সেইকাৰণে শেষেই নহয় বুজিছে তাই যোৱাৰ পৰা মোৰ বহুত দুখ লাগি আছে সোনকালে আনিব দেই তাইক চৌধুৰী দেৰি কৰিব নোৱাৰি আৰু সোনকালে অঁ ব'লা ব'লা বন্ধু উঠা গাড়ীত উঠা সোনকালে অকণমানতো ড্ৰামা কৰিবই লাগিব নহয় জানো যিখিনিহে চকু পানী উলিয়াই দেখালো নহয় ইন্সপেক্টৰৰ হৃদয়ো বলি গ'ল ৰিয়া কি হ'ল তোমাৰ মুখখন একেবাৰে পাচি কৰি আছা যে কি হ'ল অ' চকুকেইটাচোন কিবা সাগৰখনৰ নিচিনা হৈ আছে প্লিজ সকলো টাইমত জোকাই নাথাকিবা তুমি জানাই মই ইমান ধনী আছিলোঁ যদিও তোমালৈ আহিলোঁ কিহৰ বাবে এতিয়া যে তুমি মোক ইমান এভইড কৰি কিয় থাকা অ' আইজনী মইনো ক'ত এভইড কৰিছোঁ চোৱা এতিয়া সংসাৰ হ'ল দায়িত্বও বাঢ়িলে সেইকাৰণে অলপ বিজি থাকিবলগীয়া হয় আৰু তথাপিও মৰমখিনি তোমাৰ বাবেই ন হ'ব এতিয়া তেল মাৰিব নালাগে ক'তনো তেল মাৰিছোঁ তোমাক তুমিহে আকৌ মুখখন একেবাৰে এপাচি কৰি আছা সাগৰ নীলাৰ দৰে চকু হৈ আছে তোমাৰ আই লাভ ইউ হ'ব মুখখন ফুলাই নাথাকিবা নাৰিয়া প্লিজ কিবা এটাতো কোৱা মোৰ ৰিপ্লাইটো দিয়া আকৌ হ'ব আই লাভ ইউ টু বৰ একদম বেয়া টাইমত আহিল নেকি মই হ'ব দে তহঁতি আকৌ লাজ কৰিব নালাগে সেই তাহানি যুগতে তোৰ দেউতায়েও কৈছিলে সেই আকৌ মোক আই লাভ ইউ বুলি জীয়ৰীতে থাকোঁতে সেইকাৰণে বেলেগ ইংলিছ বুজি নাপালে সেইটো বুজি পাওঁ আই লাভ ইউ মানে কি জমাই আছা দেই তুমি মা হ'ব দে সেই ভাত খাবলৈ এই বই আহা তুমিও খোৱাহি সোনকালে অঁ মা গৈছোঁ সেই দেউতা হ'ব দেউতাক মই মাতিমগৈ আগফালে কিবা কাম কৰি আছে তোমালোক বোলাচোন আগৰ কথাবোৰ একেবাৰে মনত পৰি গ'ল ইছ ৰাম মনটোকেইটা ৰিঙাৰিঙাহে লাগিছে ইহঁতিকেইটানো ক'ত গ'ল আহিছে মই মাতি থৈ আহিছোঁ ইয়ে ৰাম আকৌনো কোন আহিলে এই যাওকচোন আপুনিয়ে চাই আহকগৈ কোন আহিছে কোনোবা আহিল আকৌ এই হৰি অ' খা একদম সেই গাড়ীখনলৈ একদম পুলিচ চুলিচ আহিছেচোন এই তুমি যোৱাদি আগফালে ওলাই মই নাযাওঁলে এইজন মানে ইমান ভয়াতুৰ নহয় মতা মানুহটো হৈ অ' মৰিলো বাপেকে ভিতৰ সোমালেহি আপোনালোকচোন একদম ভিতৰ সোমালেহি হেই আপোনালোকে মাত এষাৰ মাতিব নোৱাৰে নেকি বাহিৰত ষ্টপ টকিং অ'কে ৰিয়াক বাহিৰলৈ উলিয়াই আনক সোনকালে তাই আমাৰ লগত যাব লাগিব অ'
যে যাব লাগিব বুলি ক'লে মোৰ বোৱাৰীক যাবলৈ নিদিম নহয়। ষ্টপ ননচেন্স টকিং, অ'কে? কোন বোৱাৰী? কাৰ বোৱাৰী? হা? তাই এইখন ঘৰৰ বোৱাৰী? হা, তাই কাৰ ঘৰৰ ছোৱালী জানেনে নাজানে? অ' ধনী ঘৰৰ ছোৱালী দেখিলেতো সেইকাৰণে ধনৰ মুখত এৰি দিবই বিচৰা নাই। মিষ্টাৰ দত্ত, এতিয়াই মোৰ ছোৱালীজনীক অনাৰ ব্যৱস্থা কৰক। আপুনি চিন্তা নকৰিব মিষ্টাৰ চৌধুৰী, মই সকলোবোৰ ব্যৱস্থা কৰি আছোঁ। হৰি, আমাৰ ঘৰৰ ভিতৰত দাদাগিৰি নচলিব। বাহিৰলৈ ওলাই যাওক। ওলাই যাম, কিন্তু ৰিয়াক লগত লৈ। হে ভগৱান, এইবোৰ আকৌ কি হ'ব লাগিছে? ভয়হে লাগিছে আৰু দেই। মই আকৌ সেই ভিতৰলৈ যাওঁ পাই, অনুৱে যি কয় কৰিব, তাই কিবা এটা কৰিব। মই ভিতৰলৈ যাওঁ দেই। পাপা, তুমি কিন্তু বহুত ভুল কৰিছা। মোৰ মনৰ মতে তুমি যাবলৈ লৈছা। মই নাযাওঁ বুলি কোৱাৰ স্বত্তেও তুমি পুলিচ লগাই মোক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলা। তোমাক মই কেতিয়াও মাফ নকৰোঁ। চাবাচোন, মই তোমাক কেতিয়াও মাফ নকৰোঁ। চোৱা মাজনী, মই তোমাক ফ্ৰেংকলি কৈছোঁ, তোমাক মই বহুত মৰমত ৰাখিম। এই লোৱাৰ ক্লাছ মানুহবোৰৰ লগত থাকি থাকি তোমাৰ জীৱনটো বৰবাদ নকৰিবা। পাপা, ৰিয়াক মোৰ পৰা আঁতৰাই নিনিব, তাই বহুত কষ্ট পাব। আই চে ষ্টপ, অ'কে? মোক পাপা বুলি মাতিবলৈ তোমাক কোনে অধিকাৰ দিলে? ব'লা ৰিয়া, সময় নষ্ট নকৰিবা। আংকুল, আপুনিতো কিবা এটা কৰিব পাৰে। আপুনি মোৰ লগত কিয় এনেকুৱা কৰিছে? কিয় মোক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে? উপায় নাই ৰিয়া, ওপৰৰ অফিচাৰে লিখি দিছে। তোমাকতো মই দেখালোৱেই ন। উপায় নাই, মোৰ হাতত আৰু বেলেগ একো উপায় নাই, তুমি যাবই লাগিব। ব'লা ব'লা, দেৰি কৰি নাথাকিবা। ৰিয়া, তুমি মোক এৰি যাবাগৈ? তুমি মোক পাহৰি নাথাকিবা। মই সোনকালে ঘূৰি আহিম, তুমি এইবোৰ কোনো চিন্তা নকৰিবা। বোৱাৰী, আমাৰ টকা পইচা নাই সঁচা কথা, কিন্তু মৰমৰ অভাৱ তুমি কেতিয়াও নাপালাহেঁতেন। মই সোনকালে ঘূৰি আহিম মা, চিন্তা কৰি নাথাকিব। ব'লা ব'লা, গাড়ীত উঠা। তই চিন্তা নকৰিবিচোন ইমান। ৰিয়াই আমাক পাহৰি নাযায়, তাইও উভতি আহিব। তই ইমান চিন্তা নকৰিবি, তাইক আনিব লাগিব আমি। সকলোবোৰ সপোন চাৰখাৰ হৈ গ'ল মা। দেখিছেনে বন্ধুসকল, আমাৰ কি দুৰ্গতি হৈছে। বোৱাৰীক লৈ গ'ল বুজিছে। তেওঁলোকে ভাবে টকা পইচাই সকলো। বোৱাৰীক বাৰু আমি ঘূৰাই আনিব পাৰিমনে? কমেণ্ট কৰি বুদ্ধি পৰামৰ্শ দিবচোন। অহা খণ্ডসমূহ চাবলৈ জানো আপোনালোকৰ মন যোৱা নাই? অহা খণ্ডসমূহ চাবলৈ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আপোনালোকে এই খণ্ডটো চাই ভাল পালে, তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা যে ঘণ্টাটো, সেই ঘণ্টাটো বজাবলৈ নাপাহৰিব দেই।